অভয়াপুৰীৰ লেংটিচিঙাত নন্দিতা শইকীয়াৰ আত্মাৰ সদগতি কামনাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ একাজলি বন্তি প্ৰজ্বলন ও শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সমগ্ৰ অসম কপাই যোৱা ধেমাজিৰ কাণ্ডটোৱে আমাৰ সমাজৰ নিষ্ঠুৰ ছবিখন সকলোৰে আগত যেন প্ৰকট কৰাই দিলে। মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া একেখন মহাবিদ্যালয়তে কৰ্মৰত ৰিণ্টু শৰ্মা নামৰ পাখণ্ডটোৱে নন্দিতা আৰু তেওঁৰ বান্ধৱীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ ডিব্ৰুগড় মেডিকেলত মৃত্যু হয়। সেইগৰাকী ছাত্ৰী নন্দিতা শইকীয়াৰ বিদে আত্মাৰ চিৰশান্তি কামনাৰ উদ্দেশ্যে আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লেংটিচিঙাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ ফালৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ছাত্ৰীগৰাকীৰ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। লগতে দোষীক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আৰু ভৱিষ্যতে যাতে অসমত এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা কোনেও সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনক কঠোৰতকৈও কঠোৰতম শাস্তি বিহিবৰ বাবে অনুৰোধ জনায় সংগঠনটোৱে। হয়, যোৱা 21 আগষ্ট তাৰিখে ধেমাজি জিলাৰ মলিধৰ কলেজত অধ্যয়নৰত ছাত্ৰী নন্দিতা শইকীয়াক এক দুৰ্বৃত্তই নিঠুৰভাৱে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে। ছাত্ৰীগৰাকীয়ে মৃত্যুৰ লগত যুঁজি যোৱাকালি আমাৰ মাজৰ পৰা আচিৰি বিদায় লয়, যাৰ বাবে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ অন্যান্য জিলা সমিতিৰ লগতে উত্তৰ হালমাৰা জিলা সমিতিৰ উদ্যোগত আজি আমি ছাত্ৰীগৰাকীৰ আত্মাৰ সদগতিৰ কাৰণে আমি বন্তি প্ৰজ্বলন কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু অসমত যাতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰ প্ৰশাসনক আমি কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছোঁ আৰু লগতে সেই কালপিতক ইতিমধ্যেই পুলিচে কৰায়ত্ব কৰিছে। আমি আমচুৱে দাবী উত্থাপন কৰিছোঁ যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে হত্যাকাৰীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। অন্যথা কিন্তু অনাগত দিনত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৱে তীব্ৰতৰভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আৰু এনেবোৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আমাৰ প্ৰশাসন তথা চৰকাৰক দাবী উত্থাপন কৰিছোঁ। হয়, ইতিমধ্যে আপোনালোকে গমেই পাইছে যে ধেমাজি জিলাৰ মৰিধল কলেজৰ ছাত্ৰীগৰাকীৰ লগত প্ৰেমৰ নামত যি অমানৱীয় অত্যাচাৰ চলাই ছাত্ৰীগৰাকীক হত্যা কৰা হ'ল, সেই হত্যাকাণ্ডক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা তীব্ৰ গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। লগতে অসম চৰকাৰক দাবী জনাইছোঁ যে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আপোনালোকে জানেই যে অসম চৰকাৰ, অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ, তেওঁলোকে গো সুৰক্ষা লৈ ব্যস্ত, কিন্তু অসমত নাৰীৰ সুৰক্ষা নাই। যি সময়ত আমাৰ ভাই ভনী মা মাসকলে বাহিৰত ওলাব নোৱাৰে, বিভিন্ন সময়ত দেখা গৈছে যে নাৰীক নিৰ্যাতন চলাই অহা হৈছে, তাৰ পিছতো অসমত গো সুৰক্ষা আইন লৈ অসম চৰকাৰ ব্যস্ত, কিন্তু নাৰীক সুৰক্ষা দিব পৰা নাই। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ উত্তৰ হালমাৰা জিলা সমিতিয়ে দাবী উত্থাপন কৰিছোঁ, অনতিপলমে অসমত নাৰী সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে আৰু এই মৰিধল কলেজৰ ছাত্ৰীগৰাকীৰ লগত যি অমানৱীয় অত্যাচাৰ চলাই তেওঁক হত্যা কৰা হ'ল, তেওঁৰ দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দি অসমত যাতে পুনৰাই এনেধৰণৰ ঘটনা ঘটিব নোৱাৰে তাৰ কাৰণে অসম চৰকাৰে কঠোৰ পদক্ষেপ হাতত ল'ব লাগে। ধন্যবাদ। অভয়াপুৰীৰ পৰা শুভম দাসৰ ৰিপৰ্ট, ডি নিউজ আছাম।